হাই ফ্ৰেণ্ডছ, আজি মই ওলালো সেইদিনাখন যে পাৰ্চেলটো আনিছিলোঁ, পাৰ্চেলটো দিবলৈ বুলি। পৰা ভাবিছোঁ বহুত দিন দৌৰিবলৈ যোৱা নাই, আজিৰ পৰা আকৌ দৌৰিবলৈ যাব লাগিব। পাৰ্চেলটো যে দি পালোগৈ, সেইটো আকৌ গৈ থাকোঁতে দেখুৱাবলৈ পাহৰি থাকিলোঁ। এতিয়া মই আহি আছোঁ দৌৰিবলৈ বুলি, লগৰ কেইজনী আকৌ আহি পোৱাহি নাই, সেইকেইজনী আহি আছে দুইজনী। তাৰ পৰা আকৌ মই খোজকাঢ়ি আহিব লগা হ'ল, কাৰণটো হ'ল আকৌ বাজনী তাই আকৌ চাইকেল চলাই বৰ ভাল পায়। মোক ক'লে চাইকেলখন চলাওঁ দিয়াচোন, মই বোলো চলোৱা। গৈ এবাৰ ফিল্ডৰ ভিতৰত সোমাই গ'লোঁ। বা আকৌ দৌৰিয়ে আছে, কিন্তু ভাল দৌৰেও দেই, মোৰ কিন্তু ভাগৰ লাগিলে, সেইবাবে মই ৰখি দিলোঁ। তাই আকৌ 10 পাক হ'ল বুলি 9 পাকতে ৰখিলে, সেইবাবে বেছি মন বেয়া। তাৰ পৰা আকৌ সিহঁতে আনি বগৰী কেইটামান উলিয়ালেহি, তাকে মই দুটামান খালোঁ। এইফালে বেছিকৈ দেখুৱাই আছে, খাবি নেকি আহ। এইবাৰ আকৌ ফিল্ডৰ পৰা ওলালোঁ, তাৰ পৰা লগৰ এজনী ঘৰলৈ গ'লোঁ টেঙা আনিবলৈ। এইফালে আকৌ হাই কৈছে দেই, সকলোৱে হাই কৈছে দেই, আৰু সিহঁতক আমি পাই গ'লোঁ। তই ঘৰটো ইমান ধুনীয়াকৈ হাৰি থৈ চাওকচোন। মোৰ কিন্তু বাৰীত সোমোৱা বুলি ক'লে ভয় নাই, সেইবাবে মই টিকটিককৈ গৈ দুটামান পাৰি ল'লোগৈ। মাৰিডাল পাই আকৌ এই হাঁহিটো চাওকচোন। এই টেঙাটোৰ নাম কি কমেণ্ট কৰি পাৰিলে জনাবচোন। এইবাৰ আকৌ ঘৰলৈ বুলি উভতিলোঁ, লোকৰ ঘৰতো ৰখাই সিহঁতৰ আকৌ কথা পাতে লেকচাৰ শেষেই হোৱা নাই, মই বোলো যাওঁগে। আহি থাকোঁতে আকৌ সাক্ষাৎ ভগৱান এজনকে দেখিলোঁ, নামটো কি কমেণ্ট কৰি জনাবচোন। তাৰ পৰা মই আহি ঘৰ পাই গ'লোহি, বাই বাই।